বন্ধুসকল যদি আপোনালোকে বাইক ল'ব বিচাৰে তেন্তে চাওক কেৱল মাত্ৰ 999 টকা ডাউন পেমেন্ট দি এই যিখন সিটি 125 আছে এইটো আপোনালোকে কেৱল মাত্ৰ 999 টকাত ল'ব পাৰিব। লগতে চাওক এইটো হৈছে বাজাজ পালসাৰ 125 2999 টকাত আপোনালোকে ল'ব পাৰিব। ইয়াতে আপোনালোকে চাওক প্লেটিনা কেৱল মাত্ৰ 1999 টকাত আপোনালোকে ল'ব পাৰিব। যদি আপোনালোকে বাইক কিনিব বিচাৰে নাইবা আপোনালোকৰ লগত টকা পইচা নাই, আপুনি যদি কম প্ৰাইচত আপোনালোকে বাইক কিনিব বিচাৰে কিস্তিত, তেনেহলে আপোনালোকে এই যিখন শ্বৰুম আছে বাজাজ শ্বৰুম এনকে অটোমোবাইলছত আহি আপোনালোকে বাইকসমূহ আপোনালোকে ক্ৰয় কৰিব পাৰিব একেবাৰে কম ডাউন পেমেন্ট দি। যদি আপোনালোকৰ লাগে তেন্তে আপোনালোকে আহিব পাৰে। সবিশেষ তথ্য আপোনালোকে ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে পাই যাব। ভিডিঅ'টো আপোনালোকে চাই থাকক। নমস্কাৰ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে। বন্ধুসকল যদি আপোনালোকে বাইক কিনিব বিচাৰে তেনেহলে আপোনালোকৰ কাৰণে লৈ আহিছো এটা ভাল সুযোগ। ইয়াতে দেখিবলৈ পাইছে আপোনালোকে সিটি 125 কেৱল মাত্ৰ 999 আপোনালোকে ল'ব পাৰিব। লগতে দেখিবলৈ পাইছে প্লেটিনা 1999 টকাত আপোনালোকে ল'ব পাৰিব। আৰু দেখিবলৈ পাইছে বাজাজ পালসাৰ 125 কেৱল মাত্ৰ আপোনালোকে 2999 টকাত আপোনালোকে ল'ব পাৰিব। দেখিবলৈ পাইছে বাজাজ ফাইনেন্স লিমিটেড, গেৰুকাবাৰী ৰোড, বিজনী জিলা, চিৰাং, অসম। অর্থাৎ এনকে অটোমোবাইল যেটো আছে বিজনীৰ, এই এনকে অটোমোবাইলছত এই অফাৰখিনি চলি আছে। ইয়াতে আপোনালোকে চাওক বাজাজ পালসাৰ 125 বাজাজ পালসাৰ 125 কেৱল মাত্ৰ আপোনালোকে 2999 টকা আপোনালোকে ডাউন পেমেন্ট দি ল'ব পাৰিব। আৰু ইয়াতে চাওক সিটি 125 কেৱল মাত্ৰ ডাউন পেমেন্ট 999 টকা কৰিলে আপোনালোকে লৈ যাব পাৰিব। আৰু ইয়াতে চাওক আপোনালোকে প্লেটিনা চাওক ইয়াতে 1999 টকা যদি আপোনালোকে ডাউন পেমেন্ট কৰে তেনেহলে আপোনালোকৰ ঘৰত আপোনালোকে এই বাইকটো লৈ যাব পাৰিব। বাজাজ এনকে অটোমোবাইলছ ইয়াতে আপোনালোকে চাওক বিভিন্ন ধৰণৰ বাইক আছে। পালসাৰৰ ভিতৰতে বিভিন্ন কালাৰৰ আপোনালোকে পালসাৰ ল'ব পাৰিব। এনকে অটোমোবাইলছ বাজাজ শ্বৰুম আছে, সেই শ্বৰুমৰ পৰা আপোনালোকে এই যিসমূহ বাইক আছে বাইকসমূহ আপোনালোকে একেবাৰে কম দামত ল'ব পাৰিব। বৰ্তমান অফাৰ চলি আছে। এই অফাৰটো কেৱল মাত্ৰ 28 আগষ্টলৈকে থাকিব। ইয়াতে আপোনালোকে চাওক এই যিখন শ্বৰুম আছে এই শ্বৰুমখনত এভেঞ্জাৰ, তাৰপিছত চাওক ইয়াতে আপোনালোকে পালসাৰ, ইয়াতে চাওক আপোনালোকে পালসাৰ RS 200, তাৰপিছত চাওক পালসাৰ NS 200, ইয়াতে চাওক আপোনালোকে বিভিন্ন ধৰণৰ বাজাজ কোম্পানীৰ বিভিন্ন ধৰণৰ বাইক আপোনালোকে এই যিখন শ্বৰুম আছে শ্বৰুমৰ পৰা আপোনালোকে লৈ যাব পাৰিব। বন্ধুসকল এই যিখন শ্বৰুম আছে শ্বৰুমৰ স্বত্বাধিকাৰী বা এই যিখন শ্বৰুম আছে শ্বৰুমৰ মেনেজাৰ বা এই শ্বৰুমৰ যিকোনো এজন মানুহৰ লগত মই কথা পাতিম যে বৰ্তমান এই যিখন শ্বৰুম আছে শ্বৰুমত কি কি অফাৰ চলি আছে। শ্বৰুম আছে শ্বৰুমৰ যিজন স্বত্বাধিকাৰী আছে তাৰ লগত মই কথা পাতিম যে বৰ্তমান এই যিখন শ্বৰুম আছে শ্বৰুমত কি কি অফাৰ চলি আছে। নমস্কাৰ দাদা, আপোনাক স্বাগতম জনাইছো আমাৰ চেনেললৈ। বৰ্তমান এই যিখন শ্বৰুম আছে এনকে অটোমোবাইলছ বাজাজ শ্বৰুম, এই শ্বৰুমত বৰ্তমান কি কি অফাৰ চলি আছে? আমার 3টা মডেলত অফার চলি আছে। সিটি 125 999 টাকা, প্লাটিনা পাব 1999 টাকা আৰু পালসাৰ 125 2999 টাকা। এই তিনিটা বাইকত অফাৰ চলি আছে। লগতে এই তিনিখন বাইক কিনাৰ লগে লগে প্ৰতিখন বাইকৰ লগত আমি এটাকৈ হেলমেট, কেছ ডিসকাউন্ট আৰু আপোনালোকে যদি ভিডিঅ'টো আমাক ইয়াত দেখাব পাৰে এজ এ কাষ্টমাৰ তেনেহলে আমি তেওঁক বিশেষ অফাৰ দিয়াৰ এটা ব্যৱস্থা কৰিছো। তাৰ মানে মোৰ যদি ভিডিঅ' আপোনালোকে চাই এই যিখন শ্বৰুমত আহে তেনেহলে আপোনালোকে আৰু কিবা এটা কেছ ডিসকাউন্ট লাভ কৰিব। তো আপোনালোকে ভিডিঅ'টো চাই পিনে শ্বেয়াৰ কৰি আপোনালোকে স্ক্ৰীনশ্বট মাৰি এই যিখন শ্বৰুম আছে শ্বৰুমত আহি আপোনালোকে দেখুৱালে এই যিখিনি ডিসকাউন্ট আছে ডিসকাউন্টখিনি আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে চাবলৈ পাৰিলে এই শ্বৰুমত আপোনালোকে বাজাজ কোম্পানীৰ বিভিন্ন ধৰণৰ আপোনালোকে গাড়ী বা বাইক লাভ কৰিব। তো আপোনালোকে চালে কেৱল মাত্ৰ আপোনালোকে পালসাৰ বাইক যদি ল'ব বিচাৰে পালসাৰত অলপ বেছি দিয়া আছে 2999 টকা। আৰু সিটি যদি আপোনালোকে ল'ব বিচাৰে সিটি 125 যদি ল'ব বিচাৰে একেবাৰে আপোনালোকে নিম্ন প্ৰাইচত অৰ্থাৎ 999 টকা দি আপোনালোকে লৈ যাব পাৰিব। একেবাৰে কম প্ৰাইচত আপোনালোকে লৈ যাব পাৰিব। আৰু প্লেটিনা যিসকল মানুহে ল'ব বিচাৰে এইটো আপোনালোকে জানে প্লেটিনা হল তেলৰ ৰজা যদি আপোনালোকে ল'ব বিচাৰে তেনেহলে 1999 টকা। আপোনালোকে 1 কেজি তেল ভৰালে আপোনালোকে কিন্তু 100 কিলোমিটাৰ আপোনালোকে যাব পাৰে। বা প্লেটিনাৰ এটা ৰেকৰ্ড আছে, যদি আপোনালোকে এই যিসমূহ বাইক লৈ যায় তেনেহলে আপোনালোকে বহুত কিলোমিটাৰ গলেও কিন্তু তেল আপোনালোকৰ শেষ নহব। তো এইখিনি আছিলে, যদি আপোনালোকে ল'ব বিচাৰে কন্টাক্ট নাম্বাৰ দিয়া আছে, আপোনালোকে কন্টাক্ট নাম্বাৰত কল কৰি সবিশেষ তথ্য জানিব পাৰিব।